দুদিনীয়া কাৰ্যসূচীৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া অসম ভ্ৰমণৰ প্ৰাক মুহূৰ্তত গোলাঘাটত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ তীব্ৰ প্ৰতিবাদৰ লগতে কলা পতাকা প্ৰদৰ্শন। আৰক্ষীৰ সৈতে তীব্ৰ হতাহতিৰ সৃষ্টি হয় প্ৰতিবাদকাৰীৰ। কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সম্পাদক বিদ্যুৎ শইকীয়া, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সভাপতি পিণ্টু গগৈ, গোলাঘাট জিলা সমিতিৰ হীৰকজ্যোতি শইকীয়া, নাৰী মুক্তি সংগ্ৰাম সমিতি, বীৰ লাচিত সেনা আৰু অন্যান্য সংগঠনৰ লগতে বিষয়ববীয়াসকলে তীব্ৰ প্ৰতিবাদী কাৰ্য ৰূপায়ণ কৰি অসম ভ্ৰমণৰ কাৰ্যসূচীৰ বিৰোধিতা কৰে। কৃষক মুক্তিৰ নেতাগৰাকীয়ে কয় যে অহাকালিলৈ যিকোনো প্ৰকাৰে মোদী ডাঙৰীয়াক কলা পতাকা প্ৰদৰ্শন কৰিবলৈ সাজু থাকিব। আৰু 10 বছৰ পিছুৱাই 14 পৰা 24 কৰি দিয়া হৈছে, আমি কেতিয়াও মানি নলওঁ। আজি 6 জনগোষ্ঠী অসমৰ 47% মানুহে আন্দোলন কৰিছে। 47% OBC মানুহে কৈছে যে আমি অসমত ভালকৈ খাবলৈ পোৱা নাই, থাকিবলৈ পোৱা নাই, আমি অসুৰক্ষিত, আমাক জনজাতি লাগে। আজি 40 লাখ অসমৰ নিবনুৱা, আজিৰ দিনটোত অসমৰ 100 জন মানুহৰ 28 জন মানুহৰ নিজৰ বুলিবলৈ এডৰাও মাটি নাই। আজিৰ দিনটোত চাকৰি নাই, বাকৰি নাই, মূল্য বৃদ্ধি জুৰুলা হৈছে। আজি ইয়াত লগাই আমাৰ অসমৰ মাটি কাঢ়ি লৈছে। আমাৰ অসমৰ মানুহক মাটিৰ পট্টা দিব নোৱাৰে। তাৰপিছত নৰেন্দ্ৰ মোদীয়ে বাংলাদেশৰ বঙালী আনিব অসমলৈ। আমি এইটো কেতিয়াও মানি নলওঁ। কাইলৈ নৰেন্দ্ৰ মোদী আহিছে, আমি স্পষ্টকৈ কৈছোঁ, তোমাৰ কাইলৈ আমি শান্তিত মিটিং কৰিবলৈ নিদিওঁ। যি পৰিস্থিতি হয় হ'ব, নৰেন্দ্ৰ মোদীয়ে কাইলৈ শান্তিৰে মিটিং কৰিব নোৱাৰে, আমি স্পষ্ট কৈছোঁ। আজি আমি কলা পতাকা প্ৰদৰ্শন কৰিছোঁ, কাৰণ নৰেন্দ্ৰ মোদীয়ে মিছা কথা কৈছে। নৰেন্দ্ৰ মোদীয়ে NRLত সম্পদত চকু দিয়ে, কিন্তু আমাৰ ওপৰত বিদেশী জাপি দিয়ে, আমি কেতিয়াও মানি নলওঁ। গোলাঘাটৰ পৰা জাবেদ আলীৰ ৰিপৰ্ট, NE8 নিউজ।